সকলোৱে শংকৰদেৱৰ কথা জানে, কিন্তু এতিয়া ভাবক, শংকৰদেৱৰ কিছু অজানা কাহিনী শুনি আপোনাৰ মন কঁপি উঠিব পাৰে। কেতিয়াও এই কথা ভাবি চাবলৈ পোৱা নাই নেকি? আপোনাৰ জীৱনত এনে মহান ব্যক্তিৰ পৰিচয় পোৱাটো সৌভাগ্যৰ। কিন্তু শংকৰদেৱৰ জীৱনৰ কাহিনীৰ কিছু অজানা দিশ, যি হয়তো সকলোৰে মাজলৈ অহা নাই, সেইবোৰ জানিলে আপোনাৰ অন্তৰ কঁপি উঠিব। আজিৰ এই যাত্ৰাত জানোতে থাকিব বিশাল চিন্তাৰ, বিস্ময়ৰ আৰু শংকৰদেৱৰ সেই যুগৰ মাকৰে পথাৰতে বীজ বোৱা বৰ সাধাৰণ অৱদানৰ কথা। ইয়াৰ শেষত আপোনাৰ অন্তৰ তোলপাৰ হ'ব, কিয়নো আপুনি জানিব এখন অজান সত্য। ভাবি চাওক, এক সময়ত এই মহান ব্যক্তিৰ জন্মৰ পৰাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা কাহিনী। শংকৰদেৱৰ জন্ম সেই সময়ত হৈছিল যেতিয়া অসমৰ সামাজিক আৰু ধৰ্মীয় পৰিৱেশ একেবাৰে অন্য ৰকম আছিল। আনকি তেওঁৰ পৰিয়ালে তেওঁ জন্মৰ পৰাই বিপদত পৰিব পাৰে বুলি ভয় পাইছিল। এওঁৰ জন্মৰ সময়ত অসমৰ সমাজত চলি আছিল কঠোৰ ধৰ্মীয় সংকট আৰু সামাজিক বিভাজন। এই পৰিসৰতে তেওঁৰ জন্ম, যাক বহুৱে ভয় পাইছিল, কিয়নো নতুন পৰম্পৰা সৃষ্টি কৰাৰ পৰা তেওঁ পিছ নহ'ব বুলি মানুহে জানিছিল। এনেবোৰ বংশত জন্ম হ'লে বহুতে হয়তো ভাবিব, মোৰ চিন্তাৰ বেলেগ কথা নাই। কিন্তু শংকৰদেৱৰ চিন্তা আৰু কৰ্ম একেবাৰে বেলেগ আছিল। কিন্তু আপুনি জানেনে, তেওঁৰ শৈশৱৰ এটি বিশেষ ঘটনা ইমান চমকপ্ৰদ যে বিশ্বাস কৰাটো টান। শংকৰদেৱৰ কলা আৰু সংগীতৰ বাহিৰেও তেওঁ এজন সাহসী ধৰ্মীয় নেতা আছিল। শংকৰদেৱৰ নেতৃত্বত দিয়া বিৰল কৰ্মই অসমৰ সামাজিক পৰিসৰত এনে শক্তি আনিলে যে য'ত ধৰ্মীয় দ্বন্দ্ব চলিছিল, সেইখিনিত বিশ্বাসৰ সম্প্ৰসাৰণ ঘটিল। এওঁৰ সাহসে অসমৰ জনতাক এনে এক বৈপ্লৱিক দিশলৈ নি পাৰিলে যে সেয়া এতিয়ালৈকে প্ৰতিফলিত হৈ আছে। বহুত ভক্তে তেওঁক মসীহা বুলি মানিছিল। ভাবি চাওক, আপোনাৰ অৱস্থানত শংকৰদেৱ হ'লে কি কৰিব। কিন্তু আপুনি জানেনে, তেওঁ শাস্ত্ৰৰ এক বিশেষ শিক্ষা প্ৰচাৰত কেনেকৈ এক নতুন অধ্যায় আৰম্ভ কৰিছিল। শংকৰদেৱে কেৱল ধৰ্মীয়েই নহয়, অসমৰ সংস্কৃতিলৈও বিপ্লৱ সাধন কৰিছিল। শংকৰদেৱৰ নাট আৰু ভাওনা পূৰ্ণৰূপে নতুন চিন্তাৰ প্ৰকাশ আছিল। তেওঁ অসমীয়া লোক সংস্কৃতিত এনে এক সুদৃঢ় বীজ বোৱা হৈছিল যে এইসমূহ শিল্পকৰ্ম আজি পৃথিৱীজুৰি প্ৰচলিত। অসমৰ ভাওনা আৰু একাংক নাটকৰে তেওঁ যি এক বিশাল সংস্কৃতিৰ পৰিসৰ সৃষ্টি কৰি গৈছিল, সেইবিলাক এতিয়া অসমৰ কৃষ্টি সংস্কৃতিৰ সম্পদ। পূৰ্ণ মঞ্চৰ কাম শংকৰদেৱে তেতিয়া কৰি গৈছিল, আজিকালি চলচ্চিত্ৰ কৰি থাকে। কিন্তু এই সকলোৰ মাজতে এগৰাকী বিশেষ সহকৰ্মীৰ কথাৰে তেওঁ বিশেষ পৰিসৰিত চিন্তাৰ বীজ বোৱাৰ কথা জনাবলৈ বিচাৰিছিল। সংস্কৃতিৰ কথা বুলি আহিল, শংকৰদেৱে যি গীত আৰু ভজনৰ সৃষ্টি কৰিছিল, অৰ্থৰ গভীৰতাৰে ভৰপূৰ। তেওঁ প্ৰচলিত ধৰ্মীয় সংগীতৰ বাহিৰে নিজস্ব শৈলীত গীতৰ সৃষ্টি কৰিছিল, যি আজি ৫০০ বছৰ পাছতো সজীৱ। এই গীতসমূহৰ মূল উদ্দীপনা আছিল সকলোৰে মাজত ভক্তিৰ বিস্তাৰ। অলপ ভাবি চাওক, আপোনাৰ বিচাৰ কি? পুৰণি কথা কিন্তু অত্যাধুনিক সংগীত। যেতিয়া গীতবোৰৰ কথা সাৰিব, তাৰ পাছত আপোনাৰ মন চমক খাব, কাৰণ শংকৰদেৱৰ জীৱনৰ এটা বিস্ময়কৰ অধ্যায় এতিয়াও আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন কোনো সাধাৰণ কাহিনী নহয়। এজন মানুহৰ যি পৰিসৰ, সমাজত সাৰ্বজনীন সন্মান আৰু ধাৰ্মিক নেতৃত্ব, তেওঁ ইমান দূৰ পৰ্যন্ত আমাৰ মাজত অৱশ্যে থাকিব। এই ভিডিঅ'ৰ শেষত এটা কথাৰে শেষ কৰিম, শংকৰদেৱৰ জীৱনৰ কথা আমাৰ আশাৰে চাৰিওফালে, আৰু তেওঁ যেনে ভক্তিৰূপে অসমত নিজৰ সৃষ্টি কৰি গৈছিল, আমাৰ বাবে সেয়া এক পৰিসৰৰ প্ৰভাৱ। কিন্তু শংকৰদেৱৰ আন এক অজান দিশ এতিয়াও আছে, যি জানিলে হয়তো চমক খাব।